খবৰ আপোনালোকৰ ভালনে সকলোৰে মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি ব্লগটো আৰম্ভ কৰিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো একদম সম্পূৰ্ণ চাব শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব তেনেহলে আজি মই কি কৰোঁ দিনটো আপোনালোকক মই দেখুৱাম কি কৰোঁ কলৈ যাওঁ তেনেহলে চাই থাকক আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ গুড মৰ্নিং এয়া মই জোতা পিন্ধি লৈছোঁ একদম খোজকাঢ়িবলৈ বহুত দিন খোজকাঢ়িব যোৱা নাছিলোঁ বেমাৰৰ কাৰণে আজি পৰা আকৌ ওলাইছোঁ ইমান ধুনীয়া ফুল এজোপা লাগিছে ৰাতিপুৱাই মনটোৱে ভাল লাগি গ'ল এতিয়া যাওঁ মৰ্নিং ৱাক আপোনালোকে চাই থাকক লগতে আপোনালোকো বলক মোৰ লগতে এয়া বৌ যাব লগতে বৌ আহিছে গুড মৰ্নিং গুড মৰ্নিং আজি ৰাতিপুৱাই একদম মৰ্নিং ৱাক বহুত দিনত আহিলোঁ এতিয়াৰ পৰা ব্লগটো আৰম্ভ কৰিব লৈছোঁ চাই থাকিব আমি অলপ খোজকাঢ়ি লওঁ আপোনালোকো বলক আমাৰ লগতে খোজকাঢ়ি এয়া হাজবেণ্ডক ডিউটিলৈ পঠিয়াই ল'লোঁ মৰ্ণিং ৱাক কৰি আহি মেলি মই ডিউটি তেওঁ স্কুলত কৰে টিচাৰ কৰে স্কুললৈ গৈ আছে এতিয়া তেওঁক উলিয়াই মেলি পঠিয়াই মই এতিয়া আকৌ নিজৰ কামত লাগোগৈ আৰু হেল্ল' ফ্ৰেণ্ডছ এয়া মই এতিয়া ৰাতিপুৱা চাহ তাহ খাই মেলি আজৰি হ'লোঁ কাম বন কৰি এতিয়া ওচৰৰ বৌজনী ঘৰলৈ যাওঁ বৌয়ে মাতিছে গৈ থাকোঁ মানে হ'লেও বৌয়ে ক'লে ফোন কৰিলে আহচোন কি কৰি আছ বুলি এতিয়া বৌহঁতৰ ঘৰলৈ যাওঁ বৌহঁতৰ ঘৰৰ পৰা আপোনালোকক আজি এটা ব্লগ মানে কৰি দেখুৱাম বুলি ভাবিছোঁ বৌহঁতৰ ঘৰত এটা স্পেচিয়েল বস্তু দেখাম আপোনালোকক সেইটো স্পেচিয়েল বস্তু কি ভিডিঅ'টো চাই থাকিলে গম পাব তেনেহ'লে বলক মোৰ লগত আপোনালোকো যাওঁ অকণমান ফুৰি আহোঁ তেতিয়াহ'লে বলক আজি ব্লগটো এনেদৰে আৰম্ভ কৰোঁ এইকেইটা আমাৰ পোৱালীকেইটা খেলিবলৈ যায় বোলে এয়া মই এতিয়া গৈ আছোঁ ওচৰৰ বৌজনীও যাব বৌজনী ঘৰত সোমাই লওঁ এয়া ওচৰতে এখন থান আছে ডাঙৰীয়া থান মই ওচৰৰ বৌজনী যাব লগত বৌকো লগ ধৰোঁ মানে নবৌ হ'লনে ওলাই জলদি কওক বৌ যাব মানে লগত এইটো পোৱালি ভাত খাই আছ কিহে ভাত খাইছ ওলাইছেনে বৌ যাব লগতে বৌ ওলাই আছে মই বৌহঁতৰ ঘৰত সোমালোঁ এতিয়া বৌ ঘৰটো চব ইমান ধুনীয়াকৈ ওলাই আছে ষ্টাইল মাৰিছে ষ্টাইল বেলেগ ষ্টাইলি বৌ দেই এজনী একদম বহুত ষ্টাইল কৰে মানে আমি এতিয়া যাম এই লগ পাই আছোঁ বৌ ঘৰত বৌহঁতৰ ঘৰটো দেখাম ব'লক লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব এইটো পোৱালি হয় এতিয়া বৌ ঘৰলৈ ওচৰতে বেছি দূৰ নহয় মোৰ ফ্ৰেণ্ড হয় ছাবস্ক্ৰাইব কৰিবা দেই লাইক কমেণ্ট চব কৰি দিবা ছাবস্ক্ৰাইব কৰিব কৈছে বৌ গৈ আছোঁ বৌ ঘৰলৈ বৌহঁতৰ ঘৰতে
এতিয়া আমাক মাতি পিনে কি খুৱাই খুৱাওক স্পেচিয়েল কি খুৱাব বৌ চাওকচোন ইমান ধুনীয়া ফুল কৰে একদম এখন নাৰ্চাৰী আৰু আজি ফুল নিবলৈ আহিছোঁ বৌ ঘৰৰ পৰা দিয়ে নে নিদিয়ে নাজানো প্ৰথমতে ফুলখিনিয়ে দেখাই লৈছোঁ ইমান ধুনীয়া লাগে ফুলবোৰ ফুল দিব নে ল'ব ফুল নিবলৈ মাতিছিলে নহয় ফুল দিয়ক এতিয়া চুৰ কৰিম কালি আমাৰ ঘৰৰ পৰা চুৰ কৰিছিলে নহয় সেইকাৰণে হাতত পালে এখন নাৰ্চাৰী আৰু বৌহঁতৰ ভিতৰলৈ আহিছোঁ এইজনী বৌ ছোৱালীজনী মই স্পেচিয়েল কিবা এটা দেখাম বুলি কৈছিলোঁ যে এই বৌ ছোৱালীজনী বহুত ধুনীয়া আৰ্ট কৰে মই আৰ্ট কিমান ধুনীয়া আৰ্ট কৰে নহয় বৌ ছোৱালীজনী বহুত ধুনীয়া আৰ্ট কৰে এই চাওকচোন এইখন ইমান ধুনীয়া লাগিছে এতিয়া চাহ দিছে দেই স্পেচিয়েল দিবলৈ গ'লোঁ কি দিছে চাওঁ এই গাখীৰ চাহ এয়া স্পেচিয়েল দিছে দেই বৌয়ে এখন আহিছে টাব আনিছে বৌয়ে টাব ল'ব ময়ো টাব ল'ম ভাবিছোঁ মাতিছে ওপৰলৈ চাওঁচোন কেনেকুৱা টাব আনিছে বনাইছে লেলে অহা পিছে আমি এতিয়া টাব চাম কিমান দাম কেইটকা এইকেইটা টাবকেইটা ল'লোঁ 50 টকাকৈ এটাত ইমান দাম নহয় এইফালে বৌয়ে দুটা ল'লে বৌহঁতে গ'লে সেইটো সময়তে কাপোৰৰ বেপাৰী এটা আহিলে আমি চবেই কাপোৰ চাইছোঁ এইযোৰ ল'লোঁ দেই মই কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে এইযোৰ ময়ো ল'লোঁ দেই এইযোৰ ময়ো ল'লোঁ মোক কালাৰ কেনেকুৱা লাগিব হেল্ল' ফ্ৰেণ্ডছ মই এতিয়া ঘৰলৈ আহিলোঁ এইখিনি মই লকডাউনত ৰোৱা ফুল এপাহ লাগিছে ধুনীয়াকৈ কি নাম জানো মই নামটো নাজানো আপোনালোকে কোনোবা জানে নি জনাবচোন আৰু ইয়াতে পঞ্চমুখী গোলাপ এজোপাও ৰুইছোঁ ফুলা নাই এতিয়ালৈকে ইয়াৰ অপৰাজিতা লকডাউনতে ৰোৱা ধুনীয়াকৈ হৈছে তেনেহ'লে আজিলৈ আহিছোঁ ধন্যবাদ।